নমস্কাৰ, মই শ্ৰী তিলক দিবৰাজ ৰয়, অল BTR ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ ৱৰ্কিং প্ৰেচিডেণ্ট। তো ইয়াত আমি আজি 6 তাৰিখৰ পৰা কোকৰাঝাৰত বাহৰ পাতি আছোঁ, হোটেলত আছোঁ। ইয়াতে আমাৰ মানে আছে আমাৰ চিফ এডভাইজাৰ ললিত চন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ছেক্ৰেটাৰী ৰতন চন্দ্ৰ বৰ্মন আৰু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সভাপতি মহেশ চন্দ্ৰ বৰ্মন ডাঙৰীয়া। তো আমি ইয়াত এইকেইদিন আমাৰ EM, GM, মন্ত্ৰী আমোলা এইবোৰক লগ ধৰি আছোঁ। আমি আমাৰ EM উইলছন হাজদা ডাঙৰীয়া আৰু আমাৰ MLA লৰেঞ্চ ইছলাৰী ডাঙৰীয়াক ইতিমধ্যে লগ কৰিলোঁ। তেওঁলোকৰ পৰা আমি আমাৰ স্কুলবোৰৰ ভেঞ্চাৰ স্কুলবোৰ ভৱিষ্যত কেনেকৈ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰা হ'ব এই বিষয়ে বহু কথা জানিলোঁ। আমাৰ যিবোৰ আখোৱা আমাৰ ভেঞ্চাৰ স্কুলবোৰ হোৱাৰ কাৰণে যিবোৰ আখোৱা আছে এইবোৰ দূৰ কৰাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত মানে বহু ধৰণৰ প্ৰস্তাৱ আমাৰ ডিমাণ্ড কিছুমান আগবঢ়ালোঁ আৰু সেইমতে তেওঁলোকে বহুখিনি আমাক আশ্বাস দিছে। তেওঁলোকে মানে কথা দিছে যে আমাৰ ভেঞ্চাৰ স্কুলবোৰ এইবাৰেই প্ৰভিঞ্চিয়েলাইজেশ্যন কৰা হ'ব, কিন্তু সকলোবোৰ ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰা নহ'ব। তাত কিছুমান আখোৱা ৰৈ গৈছে, যেনিবা স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ ক্ষেত্ৰত বিশেষকৈ চৰ্ত আৰোপ কৰিছে তেওঁলোকে এনৰলমেণ্টৰ ওপৰত। এনৰলমেণ্ট থাকিবই লাগিব আৰু এনৰলমেণ্ট কিমান থাকিব সেইখিনি আমি তেওঁলোকক কিছুমান আমাৰ ফালৰ পৰা মাইনাছ এটা মডেলিটি আমি বনাই দিছোঁ। তেওঁলোকে কিমান দূৰ বিচাৰ কৰে তেওঁলোকে বুজিব, কিন্তু আমাৰ শিক্ষক সমাজৰ পৰা আমি তেওঁলোকক মানে এটা বেজ, এটা মডেলিটি মানে তেওঁলোকক আমি দিছোঁ। এতিয়া যোৱাকালি আমি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মিটিং আছিল, তাতে আমি অংশগ্ৰহণ কৰিলোঁ আৰু তেওঁলোকে মানে এই ৰিচেণ্টলি অহা মঙলবাৰে এটা মিটিং দিছে, আমি তাত যাব লাগিব। তো এইকেইদিন আমি বহুত চেষ্টা কৰি আছোঁ আমাৰ স্কুলবোৰ কেনেদৰে প্ৰভিঞ্চিয়েলাইজ কৰা যায়, সেইকাৰণে আমি দেহে কেহে খাটি আছোঁ। ইয়াত আমাৰ হয়তো আৰ্থিক বহুত নাটনি আছে, আমি বহুত কষ্ট কৰি হ'লেও আমাৰ কামবোৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আপোনালোকে চৰকাৰৰ পৰা গম পালে নে নাই যে আপোনালোকৰ স্কুলখিনি কেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰিব আৰু কিমান দিনৰ ভিতৰত নিজৰ কাম সমাপ্ত কৰিব? আমাৰ মাননীয় MLA লৰেঞ্চ ইছলাৰী ডাঙৰীয়াই আমাক প্ৰায় নিৰ্দিষ্টকৈ কৈছে যে ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে। মানে আমাৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ হোৱাৰ ঘোষণা ডিচেম্বৰত কৰিব বুলি আমাৰ MLA ডাঙৰীয়াই আমাক জানিবলৈ দিছে। আমি আমাৰ ফালৰ পৰা এটা মাইনাছ বা মডেলিটি মানে আমি দিছোঁ, কিন্তু যিহেতু এটা স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ কৰাৰ ক্ষেত্ৰত মানে এটা নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা দিয়া আছে, তাত RTA এক্ট মতে স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা মানে লিখা আছে, কিন্তু RTA এক্ট যদি ইয়াত BTRত যদি এইটো ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে BTRৰ বেছিভাগ স্কুল মানে প্ৰভিঞ্চিয়েলাইজ যে নহ'ব এইটো খাটাং কথা। আৰু সেইকাৰণে যদি চৰকাৰৰ BTRৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ কৰাৰ মতলব থাকে তেতিয়াহ'লে RTA এক্টটো তেওঁলোকে যদি ইয়াত ইমপ্লিমেণ্ট কৰে
বেছিভাগ স্কুল আমাৰ নহ'ব। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ BTRৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ কৰাৰ ক্ষেত্ৰত RT এক্টটো তেওঁলোকে নধৰে, এই RT এক্ট আমাক ৰেহাই দিয়ে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বাৰে বাৰে অনুৰোধ কৰি আছোঁ। আৰু আদি নমছটো আপোনালোকৰ কাৰণে ৰেহাই হ'ব নে নাই ইয়াৰ ওপৰত আপোনালোকে কিবা তথ্য পাইছে নেকি? আমাক আপচু, বড়ো সাহিত্য সভা আৰু চৰকাৰৰ লগত আলোচনা কৰি আমি যিটো গম পাইছোঁ, আৰু চৰকাৰৰ লগত ডাইৰেক্ট আলোচনা কৰি আমাৰ MLA ডাঙৰীয়াৰ লগত আমি ডাইৰেক্ট আলোচনা কৰি মানে MLA মানে মই কৈছোঁ আমাৰ মানে মাননীয় MLA লৰেন্স ইছলাৰী ডাঙৰীয়াৰ লগত ডাইৰেক্ট আলোচনা কৰি আমি গম পাইছোঁ যে এই RT এক্টটো BTRত বহুখিনি ৰেহাই দিয়া হ'ব। কাৰণ RT এক্ট মানে মতে যদি এইটো যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে BTRৰ বেছিভাগ স্কুল বাদ পৰি যাব। সেইকাৰণে তেওঁলোকেও এই কথাটো বিবেচনা কৰিছে আৰু তেওঁলোকে মানে এইটো বিবেচনা কৰিব বুলি আমাক কথা দিছে। আৰু ৰাইজক আপোনালোকে কি আহ্বান কৰিব বিচাৰিছে? ৰাইজ মানে আমাৰ যিখিনি ভেঞ্চাৰ স্কুল অপ্ৰাদেশিকৃত হৈ আছে সিহঁতক আপোনালোকে কি ক'ব বিচাৰিছে? আমি প্ৰাদেশিকৃত বিদ্যালয়বোৰক আমাৰ যোগেদি আপোনালোকৰ যোগেদি মানে জনাব খুজিছোঁ, তেওঁলোকে আৰু ভয় খাব নালাগে, মানে স্কুল নিশ্চয় প্ৰভিঞ্চিয়েলাইজ হ'ব। এটা বিশ্বাস দিব বিচাৰিছোঁ যে আমাৰ স্কুলবোৰ হ'ব, তেওঁলোকে আৰু মানে সন্দেহ কৰিব নালাগে, ইয়াত কোনো ডাউট নাই।